guys, welcome back to my channel. মই শতাব্দী আৰু আজি মই লৈ আহিছো আপোনালোকলৈ এটা বিশেষ ভিডিও। তো গাইস আপোনালোকে মোক দেখা পাইছে মই ক'ত আছো? মই আছো এটা কিচেনত। আৰু কিচেনত মই এই কাৰণে আছো কাৰণ মই আজি এটা বিশেষ বস্তু এটা বনাম। সেই বিশেষ বস্তুটো হৈছে মই এটা কেক বনাম। আৰু আপোনালোকে চাগে ভাবিছে মই কেকটো কিয়নো বিশেষ বস্তু বুলি কৈছো। একচুয়ালি মই যেটো কেক বনাম সেই কেকটো সুগার ফ্রি কেক হয় আৰু সেইটো স্পেশালি মই বনাম যিবিলাক লোকৰ সুগার আছে তেওঁলোকে মিঠা খাব নোৱাৰে ময়দা খাব নোৱাৰে তো তেওঁলোকৰ কাৰণে আটা আৰু গুৰ মিঠাইৰে খেজুৰৰ যেটো গুৰ মিঠাই আছে সেইটো মিঠাইৰে মই এটা কেক বনাম। মোৰ দেউতাৰ সুগাৰ আছে তো স্পেশালি মই মোৰ দেউতাৰ কাৰণে কেকটো বনাম আৰু কেকটো বনাই মই আপোনালোকৰ লগত মই কেনেকৈ বনাও কেকটো আপোনালোকৰ লগত মই শেয়াৰ কৰিম। তেতিয়া হলে আহকচোন মই কেকটো বনাবলৈ ষ্টাৰ্ট কৰো। কেক বনাবলৈ আমাক লাগিব 1 কাপ ৰঙা আটা। মই ইয়াত আশীৰ্বাদ আটাটো ব্যৱহাৰ কৰিছো। ইয়াত মই খেজুৰৰ গুৰ লৈছো 1 কাপ। মই গুৰখিনি গলাই ব্যৱহাৰ কৰিম। পানী লাগিব 4/3 কাপ। পানীখিনি গুৰখিনি গলোৱাত ব্যৱহাৰ হ'ব। বেকিং পাউডাৰ লাগিব। বেকিং সোডা। ফ্লেভাৰৰ কাৰণে মই লৈছো ভেনিলা এসেন্স। আমুল বাটাৰ। ৰিফাইন তেল লাগিব 1/2 কাপ। প্ৰথমে সাজ এটাত মই গুৰখিনি লৈ তাত 4/3 কাপ পানী দি গুৰখিনি গলাই লম। এতিয়া মই গুৰখিনি গেছত উঠাই দিছো আৰু গেছটো জ্বলাই দিছো। গুৰখিনি অকন গৰম হ'বলৈ দিছো। গুৰখিনি অকন গৰম হলে মই এনেকৈ চামুচেৰে লৰাই থাকিম আৰু গুৰখিনি যেতিয়া সম্পূৰ্ণকৈ গলি যাব মই গেছৰ পৰা নমাই দিম। মই কেকৰ মিশ্ৰণখিনি বনাবলৈ ব্লেন্ডাৰ ইউজ কৰিম। মই আটাখিনি চালি লৈ সাজটোত আটাখিনি ঢালি দিছো। এতিয়া মই গলাই থোৱা গুৰখিনি চেকনিৰে লাহে লাহে চেকি আটাখিনিত ঢালি দিম। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও এই মিশ্ৰণটো বনাব পাৰে, কিন্তু মই ইয়াত ব্লেন্ডাৰ ইউজ কৰিছো। মই চামুচেৰে লাহে লাহে আটাখিনিৰ লগত গুৰখিনি মিলাই দিছো যাতে গটা হৈ নাথাকে। এতিয়া ইয়াত মই দিছো 1/2 কাপ ৰিফাইন তেল। আপোনালোকে ইচ্ছা কৰিলে বাটাৰো ইউজ কৰিব পাৰে। বেকিং সোডা দিছো 1/2 চামুচ। বেকিং পাউডাৰ ইউজ কৰিছো 1 চামুচ। ভেনিলা এসেন্স দিছো 1 চামুচ। এতিয়া এই গোটেইখিনি মিশ্ৰণ মই মিক্সিত ভালদৰে মিক্স কৰি লম। এনেকৈ মই মিশ্ৰণখিনি তৈয়াৰ কৰি লম। এতিয়া মই অকনমান বাটাৰ কেক বনোৱা সাজটোৰ তলিত এনেকৈ লগাই লম যাতে কেকটো পুৰি নাযায়। এতিয়া মই কেক বনাবলৈ এখন গ্ৰীজ পেপাৰ নাইবা গ্ৰীজ পেপাৰ নাথাকিলে আপোনালোকে হোৱাইট পেপাৰো ইউজ কৰিব পাৰে আৰু মই এনেকৈ সাজটোৰ তলিত পেপাৰখন পাৰি দিম যাতে কেকটো ওলাওতে সহজ হৈ যায়। এতিয়া মই অকনমান বাটাৰ লৈ কাগজখনৰ ওপৰত লগাই দিলো যাতে কেকটো তলত লাগি নধৰে। এতিয়া মই লাহে লাহে কেকৰ মিশ্ৰণখিনি ইয়াত ঢালি দিলো। কেকটো গাৰ্নিচিং কৰাৰ কাৰণে মই অকনমান পিস্তা আৰু খেজুৰ লৈছো। এতিয়া মই কেকৰ মিশ্ৰণখিনিত যাতে একো বাবলছ থাকি নাযায় তাৰ কাৰণে এনেকৈ দিছো সাজটো যাতে কেকটো ভালকৈ ফুলে। এতিয়া মই কাটি থোৱা পিস্তা আৰু খেজুৰেৰে কেকটো গাৰ্নিশ কৰি দিম। মই আগতীয়াকৈ কেৰাহীটো 10 মিনিট গৰম কৰি লৈছো। মই কেৰাহীৰ তলিত যেনেকৈ এখন প্লেট দি লৈছো তেনেকৈ আপোনালোকে এখন প্লেট দি ল'ব আৰু কেকটো বহুৱাই ঢাকন মাৰি একেবাৰে সিমত দিব। কেকটো হৈছে নে হোৱা নাই চাবলৈ মই এই টুথপিকডাল ব্যৱহাৰ কৰিম। কেক এটা হ'বলৈ সাধাৰণতে 35 পৰা 40 মিনিট সময় লাগে। মই কেকটো বহুৱাত 35 মিনিট পাৰ হৈ গৈছে আৰু মোৰ কেকটো দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু ধুনীয়াকৈ ফুলি আহিছে। আৰু এতিয়া মই টুথপিকেৰে
সানি চাম কেকটো হৈছেনে হোৱা নাই। যদি টুথপিকডালত লাগি আহে তেতিয়াহ'লে কেকটো হোৱা নাই, আৰু যদি লাগি নাহে তেতিয়াহ'লে কেকটো হৈছে। মোৰ টুথপিকডাল চাফা হৈ আহিছে, চ' কেকটো হৈছে। চ' মই কেকটো নমাই দিম। চ' গাইজ মাই কেক ইজ ৰেডি নাও। আৰু এতিয়া মই সাজটোৰ ভিতৰৰ পৰা কেকটো উলিয়াই ল'ম। তো ফ্ৰেণ্ডছ, ঘৰত এবাৰ কেকটো ট্ৰাই কৰি চাব আৰু খাই কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। তো গাইজ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম কিছুমান নতুন ভিডিঅ' লৈ। দেন বাই বাই।